প্ৰথমে মই ৭৭তম স্বাধীনতা দিৱসৰ সকলো ৰাইজক শুভেচ্ছা দিছোঁ। প্ৰত্যেক বছৰৰ নিচিনা আমাৰ শুক্লায়ৰ কেন্দ্ৰ ফিল্ডত এইবেলিও ৭৭তম স্বাধীনতা দিৱস আমি পালন কৰিছোঁ। অলৰেডি আমাৰ এই স্বাধীনতা দিৱসৰ আমি যেনেকুৱা পাতাৰ কাৰণে যিখিনি অনুষ্ঠানটো কাৰ্যসূচী আমি কৰিছিলোঁ, সুকলমে আমাৰ কাৰ্যসূচী হৈ আছে আৰু আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ। আমাৰ ইয়াতে বিভিন্ন প্ৰদৰ্শনৰ আমাৰ নৃত্য পৰিৱেশন আৰু বিভিন্ন আমাৰ অঞ্চলৰ পৰা আমি আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ দেশ ভক্তিমূলক প্ৰতিযোগিতা আমাৰ প্ৰত্যেক পাছতে হ'ব। ইয়াৰ প্ৰাইজ ইয়াতে ধৰা হৈছে আৰু বিভিন্ন স্কুলৰ পৰা ইয়াত উপস্থিত হৈছে আৰু আমি প্ৰাক্তন আমাৰ এক্স আৰ্মিসকলক আমি আমন্ত্ৰণ কৰি জনাইছোঁ। তেখেতসকলৰ যি মহান যে আমাৰ দেশখন সুৰক্ষা দিয়া দেশৰ দায়িত্ব লৈ তেখেতৰ এক্স আৰ্মি হ'ল, প্ৰাক্তন আৰ্মিবিলাকক আমি সম্বোধন জনাইছোঁ আজি কাৰ্যসূচীতে। তো আজিৰ কাৰ্যসূচী সুকলমে আমাৰ হৈ আছে আৰু অলৰেডি আৰু বেছি প্ৰগ্ৰাম নাই। এইখিনি কাৰ্যসূচী ৰাইজৰ সহযোগত মই সুকলমে শেষ হ'ব বুলি আশা কৰিছোঁ। তো আগন্তুক আৰু কেইটামান কাৰ্যসূচী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক অনুৰোধ ৰাখিছে। সেইটোৱে মই আজি স্বাধীনতা দিৱসৰ সকলো ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে 23 তাৰিখে আমাৰ সকলো VCTCৰ অন্তৰ্গত পৰা সমূহ গাঁৱৰ পৰা একমুঠি মাটি সমূহ ৰাইজৰ পৰা আমাৰ জমা দিয়াৰ কাৰণে অনুৰোধ ৰাখিছে, যাতে সমূহ ৰাইজে যাতে নিজৰ নিজৰ VCTCত একমুঠি মাটি যাতে নিজৰ গাঁৱৰ পৰা VCTC অফিচত জমা দিয়ে আৰু সেই VCTC অফিচত জমা দিয়া মাটিটো আৰু 24 তাৰিখে ব্লকত জমা হ'ব আৰু সেই ব্লকত জমা হোৱা মাটিখিনি যিখিনি ব্লকৰ আণ্ডাৰত গড়েশ্বৰ ব্লক আমাৰ ইয়াৰ VCTC যিমান পৰে ইয়াত মাটি জমা হ'ব। ইয়াৰ পাছত ডিষ্ট্ৰিক্টত 25 তাৰিখে জমা হ'ব আৰু ডিষ্ট্ৰিক্টত জমা হোৱা মাটিখিনি আমাৰ গুৱাহাটীত কলাক্ষেত্ৰত জমা হ'ব। আমাৰ অসমৰ বিভিন্ন চুকে কোণে থকা গাঁৱৰ পৰা একমুঠি একমুঠি মাটি জমা হ'ব। সেই জমা হোৱা অসমৰ বিভিন্ন গাঁৱৰ পৰা অহা মাটিখিনি দিল্লীত পঠোৱা যাব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোন দেখা পাইছে আজি ৭৭তম স্বাধীনতা অমৃত মহোৎসৱৰ সংগতি ৰাখি যে আমাৰ মহান ব্যক্তিসকলে যি বীৰ সেনানীসকলে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰাত যাতে তেখেতসকলে শ্বহীদ হৈ গ'ল, তেখেতৰ শ্বহীদসকলৰ নামকৰণেৰে এটা স্তম্ভ বনাব বিচাৰিছে। দেশৰ বিভিন্ন জনগণৰ ৰাইজৰ গাঁৱৰ পৰা একমুঠি একমুঠি মাটি লৈ কিনে এইটো স্তম্ভ বনোৱা হ'ব। উদ্দেশ্য এটাই, আমি একে দেশৰে এজন ব্যক্তি যাতে চব মাটিক লৈ এটা স্তম্ভ বনাব বিচাৰিছে। এইটো বনোৱাটো আমাৰ সকলো ৰাইজক সহযোগ বিচাৰিছোঁ, যাতে 23 তাৰিখে যাতে VCTC অফিচত নিজৰ নিজৰ VCTCত যাতে গাঁৱৰ ৰাইজে যাতে একমুঠি একমুঠি মাটি জমা দিয়ে। এইখিনি মই আজি ৭৭তম স্বাধীনতা দিৱসত সকলো ৰাইজক অনুৰোধ ৰাখিছোঁ।